নমস্কাৰ বন্ধু বান্ধৱী। আজি বহুত দিনৰ মূৰত লং ভিডিঅ' এটা লৈ আহিছোঁ। মানুহজনৰ যিহেতু সেইদিনাখনি ডিউটি মৰ্ণিং টাইমত আছিলে, ৰাতি, সেইটো কাৰণে তেখেতে ভাবিলে কি মাংস অকণমান আনি পেলাই নিজেই বনাওঁ বুলি বনাবলৈ ওলাইছে। গম পাইছেনে? এয়া পিঁয়াজখিনি ধুনীয়াকৈ কাটি আছিলে, দেখিছেনে? এটা পিঁয়াজ বেয়া ওলালে একে চাইড কৰি থ'লেই। এয়া আকৌ বিলাহী কাটি লৈছে। তেখেতে অকণমান মাংসটো বেলেগ ষ্টাইলত বনায়, তাকে বোলো আপোনালোকক দেখাওঁ বুলি ভিডিঅ'টো কৰি ৰাখিছোঁ। ধুনীয়াকৈ বিলাহী 3টা দিছে দেই, 4টা এনেই লোৱা গৈছিলে বাৰু, কিন্তু সেইটো দিয়া নাই। 3টা বিলাহী দিছে ধুনীয়াকৈ কাটি পেলাই, সৰু সৰু টুকুৰা কৰি লৈছে। পিছত তেখেতে ক'লে কি মিক্সিতে মাৰি পেলাই ধুনীয়াকৈ গুড়ি কৰি লওঁ বুলি মিক্সিতে মাৰি দিলে। পিছত ধুনীয়াকৈ কিন্তু কাটি লৈছিলে, প্ৰথমতে কাটি পেলাই বনাম বুলি ভালদৰে কাটি ল'লে। পিঁয়াজ, জলকীয়া, আদা, নহৰু, আলু আৰু কেঁচা ধনিয়া অলপমান ধুনীয়াকৈ ধুই পেলাই কাটি লৈছে। দেখিছেনে? ধনিয়া অকণমান দিলেহে খাবলৈ ভাল লাগে, হয়নে? ধনিয়া নিদিলে খাবলৈ ভালেই নালাগে অলপো। ধুনীয়াকৈ ভাজিখিনিৰ কাৰণে চব ৰেডি কৰি লৈছে। আদা নহৰুখিনি প্ৰথমতে ধুনীয়াকৈ পিচি ল'ব, ভালদৰে ভৰাই লৈছে। দেখিছেনে? ইয়াতে অকণমান পানী দি দিছে। এয়া মিক্সিতে ধুনীয়াকৈ এতিয়া গ্ৰাইণ্ড কৰি ল'ব। ধুনীয়াকৈ এইখিনি পিচি হৈ যোৱাৰ পাছত বিলাহীখিনিও ইয়াতে পেষ্ট বনাই ল'ম বুলি কৈছে আৰু তেখেতে ইয়াতে পেষ্ট বনাই লোৱা গ'ল। পিছত ধুনীয়াকৈ এইখিনি পিচি পেলাই বাতি এটাতে উলিয়াই থৈ দিছে, আৰু বিলাহীখিনি সেই একেটা বাচনতে দি পেলাই ধুনীয়াকৈ এইখিনিও পিচি ল'ব। চাওকচোন, ধুনীয়াকৈ এইখিনিও পিচি লৈছে। এনেকৈ দেখি থাকিলে ভাল লাগে ন? এই ঘূৰি আছে যে, পিছা গৈছেনে নাই দেখা পোৱা যায় যে, মোৰ বৰ ভাল লাগে এনেকৈ চাই থাকিবলৈ। ধুনীয়াকৈ এইখিনি পিচি লোৱাৰ পিছত মাংস আকৌ নিজে ধুইছে। দেখিছেনে? বেলেগে ধুলে পচন্দ নকৰে, নিজে ধুই লৈছে। কিবা লেতেৰা থাকিলে দেখিছেনে? চিকুটি এৰুৱাই পেলাই চাফ চিকুণ কৰি লৈছে। তেখেতে মানে পাকঘৰত সোমালে কাকো সোমাবই নিদিয়ে, কিন্তু মই ভিডিঅ'টোৰ কাৰণে মই বাৰু সোমাইছোঁ। এনেই কিন্তু পাকঘৰত সোমালে বেলেগক সোমাব নিদিয়ে। মানে মই বনাইছোঁ, মানে মই ক্ৰেডিটটো ল'ম, বেলেগে সোমাব নালাগে। চবকে মানে মোবাইল চোবাইল দি পেলাই মানে ফিল্ম চিলিম লগাই দিব, তাতে চাই পেলাই বহি থাকিব দিয়ে আৰু ফেনৰ তলত। পাকঘৰত সোমাব নিদিয়ে আৰু। ধুনীয়াকৈ 2খন কেৰাহী পাতি দিছে, এখনত তেল দি দিছে আৰু আনখনতো তেল অলপমান দি দিছে। এখনত মানে মাংস ফ্ৰাই কৰিব আৰু এখনত মানে মাংসৰ কাৰণে গ্ৰেভিটো বনাব। তেতিয়া মানে ফ্ৰাই কৰা মাংসখিনি ইয়াত দি দিব। যিহেতু মাংস 1 কেজি আনিছিলে, 1 কেজি মাংস আমি 3টা মানুহ, মইতো মাংস খাই ইমান এটা ভালেই নাপাওঁ, আৰু সেই মা আৰু মানুহজনীয়ে খাব। মই অকণমান মানে এপিচ দুপিচৰ ওপৰত মই খাব নোৱাৰোঁ। সেইটো কাৰণে মাংসখিনি এক চাইডে ফ্ৰাই কৰি পেলাই অলপমান মাংস মানে ড্ৰাই ফ্ৰাই কৰি পেলাই থৈ দিব। আৰু ধুনীয়াকৈ এইখিনি দি দিছে। দি পেলাই এতিয়া মাংসত যে আজিকালি ইমান পানী ওলায় নহয়, ভাজি থাকোঁতে চাবচোন কিমানখিনি পানী ওলাই যায়। আৰু আলু 2টা যে কাটি থৈ দিছিলোঁ, সেই আলু 2টাও মই ইয়াতে দি পেলাই মানে সিজাই ল'ম। যিহে মাংস মানে পানী ওলাইছে, মই বোলো ইয়াতে বোলো আলু সিজি যাব বুলি ইয়াতে আলু 2টাও দি দিছিলোঁ। ধুনীয়াকৈ মাংসখিনি ভাজি আছে, এইফালে পিঁয়াজো ভাজি আছে। মাংসখিনিয়ে দেখিছেনে কিমান পানী ওলাইছে। ইয়াতে আলু কিপিচো দি দিলোঁ মাংসতে। ইয়াতে এতিয়া মাংসৰ যোনটো গ্ৰেভিটো বনাইছে, এতিয়া পিঁয়াজ, কেঁচা জলকীয়া ধুনীয়াকৈ দি পেলাই এইখিনি ভাজি আছে মানুহজনে। আদা নহৰু পেষ্টটো ইয়াতে ধুনীয়াকৈ দি পেলাই ভাজি থাকিব দেই অলপ সময়। চাওকচোন, আদা নহৰু পেষ্টটো দি দিছে, দি পেলাই এইখিনি ভাজি আছে দেই। অলপ সময় ভাজাৰ পাছত বিলাহী যোনটো পেষ্ট বনাইছিলে, বিলাহী পেষ্টটো ইয়াতে ধুনীয়াকৈ দি দিব। বিলাহী পেষ্টটো দিয়াৰ লগে লগে চাওকচোন কি ধুনীয়া কালাৰ এটা উঠিছে। দেখিছেনে? এইখিনি এতিয়া ভালদৰে ভাজি ল'ব। ভাজি পেলাই চাওকচোন ধুনীয়াকৈ তেল, সেইখিনিতে মানে মছলা পেষ্ট এটা বনাই থৈ দিছিলে, গোটেইখিনি মছলা পানীত মানে মিক্স কৰি পেলাই ইয়াতে দি দিছে। চাওকচোন কি ধুনীয়া কালাৰ এটা উঠিছে। প্ৰায় তেল এৰিছেই, গ্ৰেভিটো ৰেডি হৈছে। আৰু ইয়াতে এতিয়া যোনখিনি মাংস ড্ৰাই কৰি ৰাখিছিলে, সেই ড্ৰাই কৰা মাংস অলপমান ইয়াতে দি দিয়া যাব। চাওকচোন, মই আলু কিপিচ দি দিছিলোঁ, আলু কিপিচো ইয়াতে সিজি গৈছে। দেখিছেনে? মানুহজনে মাংস কেইপিচমান দি দিছে। যিহেতু মই বিশেষকৈ ইমান এটা মাংস ভাল নাপাওঁ, মাছটোহে খাওঁ মই, মাংসটো মই ইমান এটা ভাল নাপাওঁ, সেইটো কাৰণে কম পৰিমাণে দিছে। দি পেলাই এইখিনি ধুনীয়াকৈ গ্ৰেভিখিনি ধুনীয়াকৈ বনাইছে, আৰু ইয়াতে দি পেলাই এইখিনি ভালদৰে যাতে মাংসৰ ভিতৰত সোমাই যায়, এইখিনিতে এতিয়া পানী অলপমান দি দিব। আৰু খাবলৈ কিন্তু খুবেই টেষ্টি হৈছিলে দেই। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন, খুব খাবলৈ ভাল লাগে। মানুহজনীয়ে পানী অলপমান দি দিছে, দি পেলাই এইখিনিতে ভালদৰে উতল আহিব দিব। যিহেতু মাংসও সিজি আছে, আলুও সিজি আছে, আৰু গ্ৰেভিটো ভালদৰে বনোৱাই হৈ আছিলে,
কিন্তু অকণমান পানীখিনি শুহ যাবলৈ দিব, দি পেলাই তেতিয়ালৈ হৈ যাব আৰু ধুনীয়াকৈ। চাওকচোন প্ৰায় ধুনীয়াকৈ হৈ গৈছে। এতিয়া কেঁচা ধনিয়া অলপমান দি দিব, দি দিয়াৰ পিছত ৰেডি হৈ গ'ল দেই। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন। মই কিন্তু খাবলৈ ভালেই পাইছিলোঁ, শাহু মাও খাবলৈ ভালে পাইছোঁ বুলি কৈছিলে, সেইটো কাৰণে আপোনালোকেও এনেকৈ খাই চাবচোন। বহুতে চাগে এনেকৈ খাবলৈ ভালেই পায়, বহুতে বনায় বিলাহীৰ সৈতে, কিন্তু তেওঁ মানুহজনে কেনেকৈনো বনায় তাকে দেখাওঁ বুলি ভিডিঅ'টো কৰি ৰাখিলোঁ।